আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি ইনফৰমেশ্যন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে হয়তো সকলোৱে জানে যে চাহ বাগিচাত মেনেজাৰ হ'বৰ বাবে এটি বিশেষ কোৰ্চ কৰিব লাগে, যিটো যোৰহাটত থকা টুকলাইতো আপোনালোকে কৰিব পাৰে বা ডিব্ৰুগড় ইউনিভাৰ্চিটিতো আপোনালোকে কৰিব পাৰে। আজি আপোনালোকক এটি ভাল খবৰ দিবৰ বাবে আমি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে যোৰহাটত থকা অসম কৃষি বিশ্ববিদ্যালয় চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগে যি এবছৰীয়া ডিপ্ল'মা কোৰ্চ আছে, তেওঁলোকে ইতিমধ্যেই তেওঁলোকৰ ৱেবছাইটত অনলাইন এডমিশ্যনৰ অনলাইন প্ৰক্ৰিয়াৰ বাবে তেওঁলোকে এৰি দিছে। পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কোৰ্চ অন টি প্ৰডাকশ্যন টেকন'লজি এণ্ড স্মাৰ্ট মেনেজমেণ্ট, যিটো 2024 চন আৰু 2025 চনৰ ভিতৰত আপোনালোকৰ সম্পূৰ্ণ হ'ব। অসম কৃষি বিশ্ববিদ্যালয়ত এই কোৰ্চটো আজি তাৰিখত এইটো 3 নম্বৰ বেচ হ'ব আৰু ইয়াৰ ছিট কেপাচিটি তেনে সামান্য। আপোনালোকে হয়তো দেখিছে ইয়াৰ ছিট কেপাচিটি 25টা। সেইবাবে আপোনালোকে দেৰি নকৰিব। যদি আপোনালোকে চাহ বাগিচাত নিজকে মেনেজাৰ পদত অধিষ্ঠিত কৰিব বিচাৰিছে, তেনেহ'লে এই কোৰ্চটো কৰাৰ পিছত আপোনালোকে ওচৰৰ যিসমূহ চাহ বাগিচা আছে তাত আপোনালোকে এপ্লাই কৰি নিশ্চয়কৈ আপোনালোকে মেনেজাৰ হ'ব পাৰিব। আৰু এই অনলাইন প্ৰক্ৰিয়াটোৰ বিষয়ে আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে ইয়াৰ ছিট কেপাচিটি 25টা ইতিমধ্যে আপোনালোকে দেখিছে। আৰু ইয়াৰ অনলাইন কৰিবৰ বাবে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব। ইয়াত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ কথা তেওঁলোকে উল্লেখ কৰা নাই, কিন্তু মেক্সিমাম বয়সটো তেওঁলোকে 30 বছৰ ৰাখিছে। আৰু এই কোৰ্চটোৰ যিটো কোৰ্চটো ফিজ সেইটো আপোনাৰ 50,000। এয়া 50,000 টকা। আৰু ইয়াত এই 50,000 টকাটো তেওঁলোকৰ যিদিনা এডমিশ্যন হ'ব আপোনালোকৰ, সেইদিনাই এই গোটেই পইচাটো আপোনালোকে জমা দিব লাগিব। কোনো ধৰণৰ কিস্তিকে তেওঁলোকে পইচাটো নলয়। আৰু খুব এটা সুন্দৰ কোৰ্চ, আপোনালোকে কৰি ভাল পাব। ইয়াত এপ্লিকেশ্যনৰ যিটো প্ৰচিডিউৰ সেইটো ইয়াত গোটেইখিনি উল্লেখ কৰিছে তেওঁলোকে। আপোনালোকে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ আপোনালোকে নিজেই চাই আপোনালোকে ইয়াৰ অনলাইনটো আপোনালোকে কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল কি, ইয়াৰ অনলাইন এপ্লিকেশ্যনটো যিটো ষ্টাৰ্ট তেওঁলোকে কৰিলেই 1 তাৰিখ 3 মাহ 2024 চনৰ পৰা তেওঁলোকে অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ কৰিলে আৰু লাষ্ট ডেট দিছে তেওঁলোকে 20 তাৰিখ 3 মাহ 2024 চন। সেইবাবে আপোনালোকৰ হাতত সময় নিচেই কম। আপোনালোকে যদি ভাবিছে চাহ বাগিচাত চাকৰি কৰিম, তেনেহ'লে এই কোৰ্চটো কৰি আপোনালোকে চাকৰি ল'ব পাৰে। কেৱল চাকৰি কৰাৰ উদ্দেশ্য বুলিয়েই নহয়, আপোনালোকে কোৰ্চটো কৰি চাহ বাগিচা যদি নিজৰ ঘৰতে আছে বা ব্যৱসায় ভিত্তিতো আপুনি আগবাঢ়ি যাব পাৰিব। আৰু ইয়াৰ কাউন্সেলিং আৰু এডমিশ্যন হ'ব 28 তাৰিখ 3 মাহ 2024 চন। ইয়াত দেখিছে 28 তাৰিখ 3 মাহ 2024 চন। আৰু আপোনালোকৰ এই যি কোৰ্চটোৰ 2024-25 ছেশ্যনৰ ক্লাছ ষ্টাৰ্ট হ'ব তেওঁলোকে ইয়াত দিছে ডেটটো 2 তাৰিখ 4 মাহ 2024, মানে 2 এপ্ৰিলৰ পৰা আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হ'ব। সেইকাৰণে আপোনালোকে দেৰি নকৰিব। যদি আপোনালোকে এই কোৰ্চটো কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে অনলাইনটো কৰক আৰু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ আপোনালোকে ইয়াৰ অনলাইন প্ৰক্ৰিয়াটো কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো যাতে ভৱিষ্যতৰ দিনত এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।
আকৌ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে ধন্যবাদ।